নমস্কাৰ ৰাতিপুৱা অলৰেডি জনাইছিলোঁ প্ৰথম চিফ্টত কি কি কুৱেশ্যন আহিছিল বাকী আজি অভাৰঅল দিনটোৰ যিসকল মানে কেণ্ডিডেটে মোক কুৱেশ্যন দিলে কি কি কুৱেশ্যনছ আহিছিল তাৰে ওপৰত মই কেইটামান কুৱেশ্যন পাইছোঁ অকণমান যদি আলোচনা কৰোঁ ব্ৰিক্স সন্মিলন মানে ভাৰতত কেতিয়া হৈছিল এইটো কুৱেশ্যন আহিছে তাৰপিছত পঞ্চবাৰ্ষিকী পৰিকল্পনা মানে কোনটো মডেলৰ ওপৰত আধাৰিত আছিল সেইটো কুৱেশ্যনছ আহিছে যিটো এনচাৰ হ'ল হেৰ'ড ডমাৰ মডেল ইতিহাসৰ হৈছে 1957 চনৰ বিদ্ৰোহৰ সময়ত মিৰাটৰ সৈন্যসকলে দিল্লীত কাৰ হাতত শাসনভাৰ দিব খুজিছিল এইটো বাহাদুৰ শ্বাহ জাফৰ ক্ৰীড়াৰ আহিছে হকী ফিল্ডৰ দৈৰ্ঘ্য কিমান 91.40 মিটাৰ গৌৰ নৃত্য কোনটো ৰাজ্যৰ সৈতে জড়িত এইটোৰ এনচাৰ হ'ল ছত্তীশগড় মেথছৰ যদি যাওঁ প্ৰিজম আৰু পিৰামিডৰ কুৱেশ্যনছ আহিছে এটা লাভ লোকচানৰ কুৱেশ্যনছ আহিছে প্ৰায় দুটা কাৰোবাৰ চেপ্টাৰ তিনিটা কাৰোবাৰ তাত দুটা আজিতো গোটেই দিনটোৰে নালাইছে সময় আৰু মানে কাম টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন অলমষ্ট এটা আহিছে প্ৰত্যেক চিফ্টতে বঢ়িয়া কুৱেশ্যন ইজি বদমাছ ৰুল ইউজ কৰা কুৱেশ্যন যিটো আমাৰ চিম্প্লিফিকেশ্যন আছে সৰলীকৰণ তাৰ কুৱেশ্যনছ এটা মানে দেখা গৈছে তাৰপিছত ৰিজনিঙৰ ক'ডিং ডিক'ডিঙৰ পৰা বেছি কুৱেশ্যন আছে 4-5টালৈকে মানে দেখা পোৱা গৈছে ৰিজনিঙৰ ক'ডিং ডিক'ডিং তাৰপিছত ডাইচৰ কুৱেশ্যনছ এটা আহিছে ত্ৰিভুজ বা বৰ্গ গণনা যি কুৱেশ্যন আছে চিত্ৰ গণনা তাৰে এটা কুৱেশ্যন পোৱা গৈছে হিন্দী আৰু ইংলিছত যদি হিন্দী চাওঁ নদীৰ সমাৰ্থক শব্দ সুধিছে লগতে সুধিছে বাট শুদ্ধ বানান মানে শুদ্ধ বানানৰ হিন্দীৰ পিঞ্জৰা আৰু পিৰা শব্দটো মানে শুদ্ধ ৰূপটো সুধিছে মই আজি গম পোৱা কুৱেশ্যনছ মানে এইখিনিয়ে তো এইখিনি হ'ল গোটেই দিনটোৰ কেণ্ডিডেটছে দিয়া কুৱেশ্যনছ মানে কেণ্ডিডেটছে মনত ৰখা কুৱেশ্যন যিসকলে কৈছে যে এইকেইটা কুৱেশ্যনছ আহিছে তো যিখিনি অকণমান ডাটা পাইছোঁ সকলোকে জনাইছোঁ যাতে যিসকলে এক্সাম দিব ভাল হওক যদি আৰু এনেকুৱা কুৱেশ্যনছ পাওঁ আৰু যদি এনেকুৱা ডেইলি কুৱেশ্যনছ লাগে তো মই নিশ্চয় মানে কালেক্ট কৰি এনেকৈ মানে ইনফৰ্মেশ্যন দি থাকিম তো যদি লাগে জনাব নালাগিলে মই আৰু বেকাৰ কুৱেশ্যনছ দি নাথাকোঁ কুৱেশ্যনছ লাগিলে জনাব পাৰে এজন ল'ৰাকো যদি বা এজন কেণ্ডিডেটকো লাগে মই তেতিয়াও দিম মানে কোনো মানে প্ৰব্লেম নাই তো সকলোৰে ভাল হওক তাৰে কামনা কৰি সকলোৰে এক্সাম ভাল হওক বাকী সকলোকে বহুত অল দ্য বেষ্ট থাকক গুড লাক সকলোকে জয় আই অসম